এইটো বাতিটো মোক টেষ্ট কৰি চাবলৈ দিছে দেই মই টেষ্ট কৰি চাওঁ মাংসটো নিমখ হৈছে নাই জ্বলা হৈছে এটা কবি জ্বলা জলকীয়া আজি 31 জানুৱাৰী আমি 31 জানুৱাৰী খাবলৈ ওলাইছোঁ হয় নাই ক'লে বা বোলা 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 সোনকালে সোনকালে গৈ আহোঁগৈ আমি গৈ আহোঁগৈ দেই কাপোৰখন নল'লোঁ আমি এতিয়া আহি পাই গ'লোহি ক'ত পালোহি ন ক'ত পাই গ'লোহি মামাৰ ঘৰ আহি গ'লোঁ মামাৰ ঘৰ এতিয়া এইফালে কিবা বনাই আছে আইতাই দেই চাম আমি ন কি বনাই আছে আইতাই কিবা বনাই আছে কি বনাইছে মা মই চেৱা দিয়া ভাত বনাইছোঁ চেৱা দিয়া ভাত বনাইছে বোলে আজি জীয়েক আৰু জোৱাইক আহিছে এয়া সিজিলেই এয়া চেৱা দিছে এয়া বৰা চাউল সিজিলেই কেজি 2 কেজি অঁ 2 কেজি বনাইছে আৰু ভাত আৰু হাঁহ মাংস আৰু কি হাঁহ মাংস আলু এইটো বাহিৰতে বনাইছে আৰু এইফালে একদম হাঁহ সেয়া পুৰা দানা খুৱাই খুৱাই লুথুপা কাৰোবাক যদি লাগে এইকেইটা হাঁহ বিকিবা ন এই পাতি হাঁহ বিকিবা এইকেইটা চীনা হাঁহ চীনা এইকেইটা কিমান ডাঙৰ ডাঙৰ এয়া আৰু এইখিনিতে একদম পুৰা পুখুৰী বনাই দিছে চৰিবলৈ ন সেইকেইটা এই ধুনে একদম মামাই ঘৰলৈ আহি আমাৰ শুনোৱে মামাই ঘৰলৈ আহি কি বিচাৰি ফুৰিছা কি বিচাৰিছা এইফালে জলকীয়া এটা ধুনক পাই একদম আমাৰ শুনো ক'ব না হৈ গৈছেগৈ হে একদম এতিয়া মানে মামায়েকৰ ঘৰত পুৰা উখল মাখল হৈ আছে এইকেইটা বেছি আৰু না টুপিটো পিন্ধি থাকা নকৰিবা ইমান বতাহ মাৰিছে আমাৰ ধুনীয়া আকৌ কিনো দেখুৱাব আনিছে ফুল ক'ৰ পৰা আনিছ ক'ব পাৰিছো মই এইটো বাতিটো মোক টেষ্ট কৰি চাবলৈ দিছে দেই মই টেষ্ট কৰি চাওঁ মাংসটো নিমখ হৈছে নাই জ্বলা হৈছে এটা কবি জ্বলা জলকীয়া মায়ে বনাই আছে জুই হালি কবি ভাজিও দিছে বোলে অকণমান জলকীয়া এইটো জুইশালিত আমাৰ পাকঘৰটো এনেকুৱাই আৰু দেই কমেণ্ট চমেণ্ট নকৰিব আৰু বেয়াকৈ বুলি কয় ঘৰত সৰুতে ইয়াত থাকিয়ে ডাঙৰ হৈছিলে আৰু ন হয় নাই বাৰু অঁ হা এই মায়ে অকণমান দিছে টেষ্ট কৰিবলৈ আকৌ চেৱা দিয়া ভাতো দিছে এনেকৈ ভাতে মাংসই যদি আগতকৈ খুৱাই থাকে পাছত দেখোন খাবই নোৱাৰিমগৈ খাবা বেটা এয়া অকণমান টেষ্ট কৰিবলৈ দিছে খাইছোৱা দেদিও খাই চাব অকণমান এনেকৈ ইয়াতে অকণমান মাংস জোল দি টেষ্ট কৰি চাওঁ খাই চাওঁ ই দুবাৰ পৰিলেই চামুচখন লৈ লৈছো মিঠা খাইছোৱা ভাতটো চেৱা দিয়া আকৌ চুঙা দিয়া নহয় চেৱা দিয়া ন ইয়াৰ লগত মাংস জোল লগত ভালনে খামেই আৰু ভাত এতিয়া এইটো টেষ্ট কৰিব দিছা তুমি ভাত খালি নাই মানুহ ভাত খালা নাই খালা আৰু নানা খাই আছে নেকি এইটো নানা খাই আছে মামা চাওঁ এইফালে চাওঁ মামা খাইছা চাওঁ অ মামা খাইছে বাহ গিলি দিয়া খাই হ'লেই আৰু দেউতা খাই আছে আৰু চলি তলি পকিলে আৰু দেউতা ক'ব ন দাইল চলি পকিলে বুঢ়া হ'লিয়ে দেখোন ভাত অকণমান লাগে 60 বছৰ পাৰ হ'ল আকৌ অঁ এইটো চেৱা দিয়া 60 বছৰ পাৰ হ'ল মজা চালাডটো বিট আছে ন
সেইটো কেনেকুৱা লাগিছে চেৱা দিয়াটো এক নম্বৰ এক নম্বৰ চুঙাত দিয়াতকৈ মজা নেকি মিঠা মিঠা লাগে ন ভাল লাগে খাই এইবোৰ পানী দেই হাত ধুবলৈ মানে কি হ'ল হেৰি ঠাণ্ডা ন ইমান সেইটো কাৰণে কাঁহী বাতি বেছিকৈ ধুই থাকিবলৈ নাই সেইটো কাৰণে প্লাষ্টিকৰ গিলাচ উলিয়াই লৈছে সিহঁতি কি থাকিলে চেৱা দিয়া নেকি গোল হৈছে অঁ তাক জুবিয়া জুবিয়া খাব লাগিব অঁ ভাল লাগে আকৌ এনেকৈ জুবিয়া খালে কেনেকুৱা লাগিছে ভাল লাগিছে টেবুলত আমি ইয়াত নালাগে এইটো চালাড থকা হ'লে ভালেই আছিলে নাই ডিছপ'জেল কোনখন অঁ আমিও খাই লওঁ ভাত পানী খাই সোনকালে ঘৰলৈ যাব লাগিব 3টামান বাজিলেই জীয়েক জীয়েক বিহু বুলি আহিছে দেৰিকৈ তামোল এখন দিছে বোলে আশীৰ্বাদ এটা লৈ থৈ যায় তাকে আশীৰ্বাদ দিছে দেউতাকে তুমি ডাঙৰ হবি নে ডেকা হবি তামোলখন দি দিয়া ডেকা হবি নে ডাঙৰ হবি ডাঙৰখন কৰি দিয়া ডাঙৰ মানুহ হ'ব ওলাম ন সেইটো আমাৰ ননৰ পিটিক পিটিক ঘূৰিবি যে অকল কৰিবি দেই বাই বাই দেই ধুন যাওঁগৈ দেই বাই বাই এই পেহী যাওঁ দেই এজনী পেহী তিতিব জপৰা জানৰ পেহী অঁ ননতো বাই বাই দি আছে ঠাণ্ডা বৰষুণ পৰিছিলে ন বৰষুণ এয়া ভণ্টি আহিছিলে ঘৰলৈ যাবলৈ ওলাইছে